হাই গাইস, নতুন এটা পুনৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি বৰ্তমান এখন ট্ৰেক্টৰলৈ আহিছোঁ আৰু ট্ৰেক্টৰখন এইকাৰণে আছোঁ, আমাক এক গাড়ী মাটি লাগে। আৰু মাটিটো কিহৰ কাৰণে লাগে আপোনালোকক দেখুৱাম দোস্ত। আমি ফাৰ্ম খুলিছিলোঁ, আপোনালোকে গমেই পায়। আৰু ফাৰ্মৰ পিছত আমি নতুনকৈ এখন দোকান খুলিব ষ্টাৰ্ট কৰিছোঁ। অলৰেডি দোকানখন হৈয়ে গ'ল। আৰু এই দোকানত আমি আমাৰ ফাৰ্মৰ যিখিনি লোকেল কুকুৰা, এই লোকেল কুকুৰাখিনি আমি ডিষ্ট্ৰিবিউট কৰিম আমি হোলচেলাৰলৈ। তো গাইজ আমি বৰ্তমান মাটি লোড কৰি আছোঁ, কিন্তু খুব প্ৰখৰ ৰ'দ দিছে। এই ৰ'দত এদিন ৰাৱণেও শিৱলিংগ লৈ আহি মাছ পথাৰত ৰৈ যাব লগা হৈছিল, আৰু তেনেকুৱা ৰ'দ দিছে। আমি ৰখি গ'লোঁ। ইতিমধ্যে আমাৰ ট্ৰেক্টৰত হাফ ট্ৰেক্টৰ মাটি ৰেডি, মানে লোড দস্ত। আৰু মাটিটো যিটো কণ্ডিশ্যনৰ পৰা আনিছোঁ না, দেখিলে ভয় খাব লগা। কাৰণ কিয়, মাটিটোত বৰ্তমান জেঠমহীয়া পথাৰ, পানীয়ে পানী। আৰু পানীৰ তলৰ পৰা ক'বলৈ হ'লে আমি পানীৰ তলৰ পৰা আনিছোঁ মাটিখিনি। এইখিনি মাটি দস্ত, এইখিনি বোকাময় মাটি বৰ্তমান সব দস্ত। আৰু মাটি আনিছোঁ তাৰ পৰা। গতিকে আমি ইয়াতে মাটি কাটি আছোঁ দস্ত। মই এতিয়া দস্ত এক টুকুৰি মাটি আপোনালোকক প্ৰেক্টিকেলি আনি দেখুৱাই দিম, কেনেধৰণে আমি লোড কৰোঁ। তো মই লোড কৰিবলৈ গৈ আছোঁ। কেমেৰা আমাৰ ভিতৰত থাকিব। গ'লোঁ মানে আহিলোঁ। তো মাটিটো ভিজা, সেইকাৰণে বহুত ওজন আছে। মিউজিক চলি থাকিব ধৰি লওক। আৰু এনেধৰণে লোড কৰি এইখিনি লোড কৰিলোঁ এতিয়ালৈকে। আৰু মোটামুটি কিছু আনিম, আনি কিনে এনেধৰণে লোড কৰি আমি দোকানৰ সন্মুখত এই মাটিখিনি পেলাম বস্তু। দোকানৰ পৰিৱেশটো আমি ইয়াৰ পিছৰ শ্বৰ্টত দেখুৱাই আছোঁ। ষোল্ল ধৰিছি মাটি লোড হৈ গ'ল। গাড়ীত দি মাল বস্তু লোড কৰি দিলোঁ আৰু মাটিখিনিও ভৰাই ল'লোঁ। এতিয়া আমি পোনে পোনে দোকানলৈ গৈ আছোঁ, য'ত আমি মাটিখিনি পেলাম। বলকচোন আমি তালৈকে যাওঁ এতিয়া। ফাইনেলি আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল। আমি এতিয়া যাবলৈ ওলালোঁ দোস্ত। ভিডিঅ'টো চাই থাকোঁ, এইটো আপোনালোকক কপা বুলি অনুভৱ কৰিব পাৰে। আৰু এইটো টপিছে অৰিজিনেলি, কাৰণ মই ট্ৰেক্টৰৰ ওপৰত ঘূৰি আছিলোঁতো। আচলতে এখন হাতেৰে ট্ৰেক্টৰ ঘূৰি আছোঁ আৰু আনখন হাতেৰে মই মোবাইলটো লৈ আছিলোঁ। তো গাইজ এতিয়া আমি দোকানত লগালগি হ'ম। আহকচোন আমাৰ দোকানখন কেনেকুৱা লাগিছে। আৰু এনেদৰে আমি আগবাঢ়ি গৈ আছোঁ দোস্ত। আমাৰ লগত আপোনালোকে আহি থাকক। আমি অৱশ্যে ট্ৰেক্টৰত আহিছোঁ দিয়কচোন। আমি ইতিমধ্যে পালোঁ আমাৰ দোকান। চ' গাইজ এয়াই আমাৰ দোকান। আৰু দোকানত ইতিমধ্যে মাটিটো লোড কৰিলোঁ। আৰু মাটিটো আনলোড কৰাটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ মোবাইলটো থৈ দিব লগা হ'ল। সেইকাৰণে আমি দোকানখন ডাইৰেক্টলি দেখুৱাই দিলোঁ মাটিখিনি পেলোৱা হোৱাৰ পিছত। আৰু এই মাটিখিনি আমি সুন্দৰকৈ চাৰিওফালে দি দিম। তাতে জলকীয়া ৰোৱাৰ অলপ ভাৱ আছে। দোস্ত দোকানখন কেনেকুৱা লগা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এজনে কৈছে মেঘালয়ৰ খাচীয়া দোকান বুলি। ভাল পাইছোঁ শুনি। ৰাতিপুৱা তেওঁ এটা কিবা কমেণ্ট দিছে। চ' আপুনিও কিবা এটা কমেণ্ট দিব। আৰু আমি ইয়াত বেনাৰ লগাম এখন, য'ত আমাৰ যি বস্তু থাকিব। ত' গাইজ এনেদৰে আমি দোকানখন আগবঢ়াই আনিছোঁ। আৰু আমাৰ কাষ্টমাৰ যিখিনি থাকিব, তেওঁলোকক আমি ৰেচপেক্ট সহকাৰে জনাইছোঁ। তেওঁলোকে বিচৰা বস্তুখিনি আমি ইয়াত ৰাখিবলৈ চেষ্টা কৰিম। ত' গাইজ এয়া আমাৰ দোকান। আৰু এই দোকানখন আছে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত। ত' গাইজ সেইকাৰণে আমি অলপ ভাল লগাকৈ সজাই পৰাই তুলিব চেষ্টা কৰিছোঁ দোস্ত। কাষ্টমাৰৰ সুবিধাৰ্থে আমি জনাই দিছোঁ এইখিনিতে। আমাৰ ইয়াতে প্ৰথমতে থাকিব লোকেল কুকুৰা। লোকেল কুকুৰাটো হ'ব আমাৰ স্পেচিয়েল। দোকানখনৰ মুখ্য আকৰ্ষণে হ'ব আমাৰ লোকেল কুকুৰা, যিহেতু আমাৰ ফাৰ্ম আছে। আৰু দ্বিতীয়তে আপোনাৰ মছলা পাব। তাৰপিছত আপোনাৰ এই যিবিলাক বস্তু ডিছপ'জেবল বা বেয়া হৈ নাযায়, তেতিয়া ডিছ গিলাচ থাকিব। আৰু অন্যান্য কিছুমান ভাজি খোৱা বস্তু থাকিব। মানে দোকানৰ ভিতৰত কিছুমান লগতে কণী থাকিব, কণী ইত্যাদি বহুত কিবা কিবি থাকিব। কিন্তু ডাইৰেক্টলি খুলি খোৱাটো নাৰাখোঁ দোস্ত, কাৰণ বেয়া হৈ যোৱা বস্তু নাৰাখোঁ। যাতে কিছুদিনলৈকে ভালে থাকে সেইবিলাক বস্তু ৰাখিবলৈ চেষ্টা কৰিব লাগিব।
আৰু এইটো হৈছে আমাৰ ৰাস্তাটো, যিটো সৰ্থেবাৰীলৈকে যোৱা ৰাস্তা পাঠশালাৰ পৰা, এতিয়া নতুনকৈ হৈ আছে। তো দোস্ত সঁচাকৈ দোকানখন নিজে কোৱা হেন মই ভাল হৈছে, ভাল লগা হৈছে। আৰু দোস্ত যিখিনি কাষ্টমাৰ আহিব, কাষ্টমাৰখিনিক আমি বহুত বেছি পইচা লোৱাৰ কথা ভবা নাই, কাৰণ জল্দি খুব মানে সোনকালে কিবা এটা কৰিব লাগে আমাৰ অলপ বাহিৰত, আমি তাৰেই টাৰ্গেট কৰি আছোঁ। তো তাৰ কাৰণে যেনেকৈ নহওক আমাক অলপ পইচা লাগে দোস্ত। তো বৰ্তমান দোকানখনৰ পৰিৱেশ এইটো, আৰু আনকি দেখুৱাইছোঁ আপোনালোকৰ ফাৰ্মৰ কণ্ডিশ্যন। ফাৰ্ম আহি ইয়াত কানেক্ট হ'ব এতিয়া।